কৰিব লাগিব যদি আমি এক ধাৰ কৰোঁ তেনে স্বাভাৱিকতে ইয়াত কিমান হ'ব লাগে 15 হ'ব লাগে কিন্তু বন্ধুসকল ইয়াত 15 নহ'ব কাৰণ চাওকচোন ইয়াত বছৰ নমস্কাৰ বন্ধুসকল মই বিশ্বজিৎ ভূঞাই মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি আলোচনা কৰিম যে আপুনি আপোনাৰ বয়সটো আপুনি অতি সহজতে কেনেদৰে উলিয়াবলৈ পাৰিব তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তে বন্ধুসকল ধৰি ললোঁ আজিৰ দিনটো আজি তাৰিখটো 7 তাৰিখ 5 মাহ 2023 বছৰ আৰু আপোনাৰ জন্মতিথিটো হৈছে 5 তাৰিখ 2 মাহ 2003 গতিকে আপুনি আপোনাৰ বয়সটো বৰ্তমান আজিৰ দিনত কিমান কেনেকৈ উলিয়াব তে আহকচোন আমি প্ৰথমে আপুনি বছৰটো লিখি ল'ব বছৰটো হৈছে আজি দিনৰ যেটো বছৰ হেতু লিখি ল'ব চলিত বছৰটো আজি বছৰটো হৈছে 2023 বৰ্ষ মাহটো হৈছে 5 মাহ আৰু দিনটো হৈছে 7 দিন অৰ্থাৎ 7 তাৰিখ আৰু আপোনাৰ জন্মৰ তিথিটো হৈছে কিমান 2003 2 মাহ 5 তাৰিখ গতিকে আপুনি এতিয়া আজি তাৰিখৰ পৰা আপোনাৰ জন্ম তিথিটো আপুনি বিয়োগ কৰিব লাগিব বিয়োগ কৰচোন কিমান হয় 7 পৰা যদি 5 যায় তেনে কিমান থাকিব তেনে থাকিব 2 আৰু যদি 5ৰ পৰা 2 যায় তেন্তে 3 থাকিব আৰু 2023 পৰা যদি 2003 যায় তেনে থাকিব 02 20 অৰ্থাৎ আজি দিনত আপোনাৰ বয়স হ'ব 20 বছৰ 3 মাহ 20 বছৰ 3 মাহ 2 দিন বন্ধুসকল এইখিনিলৈকে সকলো ঠিকই আছে এইখিনিলৈকে কোনো আপোনাৰ বয়সটো উলিয়াত কোনো অসুবিধা নাই যদিহে আপোনাৰ জন্মতিথিটো এনেদৰে হয় তেন্তে আপুনি কেনেদৰে উলিয়াব চাওকচোন ধৰিলো বছৰ প্ৰথমে আহিলে বছৰ মাহ আৰু দিন আজি আপুনি যেটো বছৰ চলি আছে সেইটো লিখি ল'ব আজি বছৰ তাৰিখটো লিখি ল'ব 2023 5 মাহ 7 তাৰিখ আৰু আপোনাৰ জন্মতিথিটো ধৰি লৈছোঁ 2004 11 মাহ 2 তাৰিখ এতিয়া 7 দিনৰ পৰা 2 দিনটো আমি বিয়োগ কৰিব লাগিব থাকিব কিমান 5 দিন এতিয়া চাওকচোন এইখিনিতে আছে টিক্সটো এতিয়া আমি 5 মাহ আছে আৰু আপোনাৰ 11 আছে 5 মাহৰ পৰা আমি 11 মাহটো বিয়োগ কৰিব লাগিব বিয়োগ যাবনে বাৰু নেযাব তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি ইয়াৰ পৰা এক ধাৰ কৰিব লাগিব যদি আমি এক ধাৰ কৰোঁ তেনে স্বাভাৱিকতে ইয়াত কিমান হ'ব লাগে 15 হ'ব লাগে কিন্তু বন্ধুসকল ইয়াত 15 নহ'ব কাৰণ চাওকচোন ইয়াত বছৰ আৰু ইয়াত মাহ বস্তু নিমিলে আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি ধাৰ কৰিম 1 হয় কিন্তু আমি 1 বছৰ ধাৰ কৰিম ইয়াৰ পৰা আমি 1 বছৰ ধাৰ কৰিলোঁ 1 বছৰ যদি ধাৰ কৰোঁ তেন্তে কিমান হ'ব 1 বছৰত কেইমাহ থাকে 12 মাহ থাকে 1 বছৰত কিমান থাকে 12 মাহ থাকে আৰু ইয়াত আমাৰ কেইমাহ আছে 5 মাহ আছে গতিকে আমি এই 1 বছৰত 12 মাহ আৰু 5 মাহটো যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 5 2 7 আৰু 1 17 মাহ হ'ল এতিয়া আমি 17 মাহৰ পৰা আমি এই 11টো বিয়োগ কৰিব লাগিব 17 মাহৰ পৰা যদি আমি 11টো বিয়োগ কৰোঁ তেন্তে কিমান হ'ব এটা বিয়োগ কৰোঁ আমি কিমান হ'ব থাকিব 6 থাকিব তেন্তে কিমান হ'ব 6 হ'ব 6 মাহ গতিকে ইয়াত থাকিলে আপুনি কিমান ইয়াত আমি এক ধাৰ কৰিলোঁ ইয়াৰ পৰা ইয়াত থাকিলে 2 থাকিলে ইয়াত গতিকে 2 থাকাত আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি এক ধাৰ কৰিলোঁ কিমান হ'ল 12 হ'ল 12 পৰা যদি আমি 4টো বিয়োগ কৰিলোঁ হ'ব কিমান 8 আৰু ইয়াত কিমান থাকিব 1 তে কিমান হ'ল 18 বছৰ তেনে আপোনাৰ আজি তাৰিখত আপোনাৰ বয়স হ'ব কিমান 18 বছৰ 6 মাহ 5 দিন গতিকে বন্ধুসকল এইখিনিলৈ ঠিকে আছে তেনে আৰু এটা পদ্ধতি চাওক যদিহে আপোনাৰ জন্ম তিথিটো এনেদৰে হয় তেন্তে কেনেদৰে উলিয়াব চাওকচোন প্ৰথমে বছৰটো মাহটো তাৰপিছত দিনটো আজি বছৰটো হৈছে 2023 বছৰ 5 মাহ 7 তাৰিখ আৰু আপোনাৰ ধৰিলোঁ জন্ম তিথিটো 2002 আৰু মাহটো হৈছে 7 মাহ আৰু তাৰিখটো আছে 25 তাৰিখ তেন্তে আপুনি চাওকচোন এইটো আমি কেনেদৰে উলিয়াম এইটোতে আমি কেনেদৰে উলিয়াম আপুনি চাওকচোন ইয়াত কিমান আছে দিন 7 আৰু ইয়াত আছে আপোনাৰ 25 7 পৰা 25 বিয়োগ কৰিব লাগে বিয়োগটো নাযায় তো আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি এক ধাৰ কৰিব লাগিব এক ধাৰ কৰিলে কিমান হ'ব স্বাভাৱিকতে এক ধাৰ কৰিলে 17 হ'ব লাগে নিয়ম মতে কিন্তু আমি 17 নহ'ব এইখিনি আছে টিক্সটো 17 নহ'ব ইয়াত কিমান হ'ব আমি ইয়াৰ পৰা যেহেতু এক ধাৰ কৰিম মানে মাহৰ পৰা এক ধাৰ কৰিম গতিকে আমি এক মাহ ধাৰ কৰিছোঁ এক মাহত কিমান থাকে
এক মাহত আপোনাৰ 30 দিন থাকে আৰু ফেব্ৰুৱাৰী মাহটো কেতিয়াবা 28 দিনীয়া হয় আৰু লিপ ইয়াৰ হ'লে 29 দিনীয়া হয় আৰু কেতিয়াবা 31 দিনীয়া থাকে আমাৰ এক মাহত একটা দিন পোৱা যায় গতিকে আমি এক মাহ যে ইয়াৰ পৰা ধাৰ কৰিলোঁ ইয়াত আমি এতিয়া কেইদিন ধৰিম ইয়াত 30 দিন ধৰিম 28 দিন ধৰিম নে কেইদিন ধৰিম এইটো আপোনাৰ ভিত্তি কৰিব আপোনাৰ জন্ম হোৱা যিটো মাহ আছে এই জন্ম হোৱা মাহটো কেইদিনীয়া আপুনি 7ত জন্ম আছে 7ত জন্ম হোৱা মানে আপুনি জুলাইত জন্ম আছে জুলাই মাহটো 31 দিনীয়া থাকে গতিকে আমি 31 ধৰিব লাগিব 31 মানে আমি ইয়ালৈ এক মাহ ধাৰ কৰিলোঁ মানে 31 দিন আমি পালোঁ 31 দিনৰ লগত আমি 7টো যোগ কৰিব লাগিব এতিয়া 31 দিন আৰু 7 যোগ কৰিলোঁ 31 আৰু 7 যোগ কৰিলে কিমান হ'ব 8 আৰু 3 38 ডেজ এতিয়া আমি 38 দিনৰ পৰা আমি কি কৰিব লাগিব 25 দিনটো মাইনাছ কৰিব লাগিব মাইনাছ কৰিলে কিমান ওলাব আপোনাৰ 5 6 7 8 ইয়াত থাকিব 3 আৰু ইয়াত থাকিলে কিমান 1 অৰ্থাৎ 13 দিন আৰু ইয়াত থাকিলে কিমান এতিয়া ইয়াততো এক মাহ ধাৰ কৰিলে আপুনি ইয়াত কিমান থাকিলে ইয়াত 4 মাহ থাকিব এতিয়া 4 মাহৰ পৰা আমি কিমান 7 মাহটো বিয়োগ কৰিব লাগিব 4 মাহৰ পৰা আমি 7 মাহটো বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা কি ধাৰ কৰিব লাগিব কিমান 1 ধাৰ কৰিব লাগিব 1 ধাৰ কৰিলে কিমান হ'ব আপোনাক কৈছোঁ আগত ইয়াত যদি ধাৰ কৰোঁ 1 বছৰ ধাৰ কৰিছোঁ মানে 1 বছৰ ধাৰ কৰা মানে কিমান 1 বছৰত আপোনাৰ কিমান থাকে 1 বছৰত থাকে আপোনাৰ 12 মাহ আৰু ইয়াত থাকিলে অলৰেডি কিমান আছে ইয়াত 4 মাহ আছে গতিকে 12 মাহ আৰু 4 মাহ যদি যোগ কৰি দিওঁ কিমান হ'ব 4 2 6 আৰু 1 অৰ্থাৎ 16 মাহ এতিয়া আমি 16 মাহৰ পৰা আমি 7 মাহটো মাইনাছ কৰিব লাগিব 7 মাহটো মাইনাছ কৰিলে কিমান থাকিব 9 মাহ ইয়াত হ'ব আপোনাৰ 9 মাহ আৰু ইয়াত থাকিলে কিমান এতিয়া বন্ধুসকল ইয়াত থাকিলে 2 যেটা আমি 1 বছৰ ধাৰ দিলোঁ ইয়াত থাকিলে 2 গতিকে ইয়াত থাকিব 0 আৰু 2 টো নামি আহিলে 2 20 অৰ্থাৎ আজি দিনত আপোনাৰ কিমান বয়স হ'ব 20 বছৰ 9 মাহ 13 দিন গতিকে বন্ধুসকল আপোনালোকে যদি এক্সাক্ট আপোনাৰ যদি আজিৰ দিনত কিমান বছৰ কিমান মাহ কিমান তাৰিখ আছে তেনেহ'লে আপোনালোকে এইকেইটা নিয়ম ফলো কৰি আপোনাৰ বয়সটো উলিয়াব পাৰিব গতিকে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে বন্ধুসকল আপোনালোকে কোনটো কেইদিনীয়া মাহ উলিয়াওঁতে আপোনালোকৰ অসুবিধা হয় তেন্তে মই আপোনালোকক আঙুলিতে বা অৰ্থাৎ হাতৰ টিক্সতে আপোনালোকক মই শিকাই দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট কৰিব তেনেহ'লে আজিলৈ আহিছোঁ নমস্কাৰ ধন্যবাদ